1 2 3 go Seni Ram. Sprite. Hah? Sprite. khatang Final. khatang Wah, rasta cool hai. Iman mana janne? তো হে গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আৰু আজি এটা আকৌ চেলেঞ্জিং ভিডিঅ' লৈ আহিছোঁ তো কি চেলেঞ্জ হ'ব আপোনালোকে হয়তো থাম্বনেইল চাই গম পাইছেই আৰু যিসকলে গম পোৱা নাই সেইসকলক ভালকৈ বুজাই দিম তো আজি মোৰ লগত ইহঁত দুইটা আছে মই যে কেমেৰামেন ই হ'ব কেমেৰামেন আৰু ই কৰিব মোৰ লগত চেলেঞ্জ আকৌ আগৰ নিচিনাকৈ মই কৰোৱাম আজি আমি কৰিম গেছ দ্য ছফ্ট ড্ৰিংক চেলেঞ্জ তো আজি মানে ক'ল্ড ড্ৰিংক চেলেঞ্জ হ'ব কেনেকৈ কৰিম চেলেঞ্জটো ভিডিঅ'টো সকলোকে চাই থাকিব তো আমাৰ লগত আছে ক'ল্ড ড্ৰিংকছ লৈছোঁ এপি ফিজ মাজা স্প্ৰাইট কোকা ক'লা থামছ আপ ফান্টা আৰু পেপাৰ বোট এইটো মেংগ' হয় আৰু এইটো হৈছে মাউণ্টেইন ডিউ তো আমি আজি এতিয়া ছফ্ট ড্ৰিংক চেলেঞ্জ কৰিম মানে ক'ল্ড ড্ৰিংক চেলেঞ্জ হ'ব কেনেকুৱা টাইপৰ হ'ব চেলেঞ্জটো ভিডিঅ'টো একেলগে চাই থাকিব বহুত বেছি ইণ্টাৰেষ্টিং হ'ব তো আপোনালোক ভালকৈ বুজাই দিছোঁ কেনেকৈ কৰিব লাগিব আৰু এইটো আছে আমাৰ ওচৰত পাতি এইটো চকুত বনাই ৰাখিব তাৰপাছত ক'ল্ড ড্ৰিংকছ আছে আমাৰ ওচৰত ইয়াৰ 8টা আছে কি কি আছে গম পালি ইয়াৰ ভিতৰতে ৰাউণ্ড হ'ব 2টা ৰাউণ্ড ফাৰ্ষ্ট ৰাউণ্ডত 4বাৰ গেছ কৰিব লাগিব ক'ল্ড ড্ৰিংকছ ফাৰ্ষ্ট টাইম দিনৰ ফান্টা তেনেকৈ 4বাৰ গেছ কৰিব লাগিব নেক্সট ৰাউণ্ডত মিক্স হ'ব 2টা মিক্স হ'ব তেনেকৈ 3বাৰ গেছ কৰিব লাগিব বুজি পাইছে আৰু যদি ভালকৈ বুজি পোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো যেতিয়া আমি কৰি গৈ থাকিম তেতিয়া গম পাই গৈ থাকিব ভিডিঅ'টো ভালকৈ চাই দিব তো আমি ষ্টাৰ্ট কৰোঁ ন আপোনাৰ ফাৰ্ষ্ট টাইম কোনে কৰিব হা কি কৰিব তই কৰ নাই কৰ কি কৰিব ফাৰ্ষ্ট টাইম হ'ব দে মই কৈছোঁ ফাৰ্ষ্ট টাইম মই কৰোঁ তো এতিয়া প্ৰথমতে ইয়াৰ চকুটো বান্ধি লওঁ আৰু মই নকৰোঁ চেলেঞ্জ মইতো কেমেৰামেন ইয়াৰ চকুকেইটা তো বান্ধ অ'কে লাহেকৈ মানে বেছি নাহিবি চান্না এটা কি হয় ভাই এইটো কি চাওঁ এইটো কি নম্বৰ কিমান ওলাইছে কি কিমান এইটো কেইটা আছে ধৰিব দেখা নাই দেখা নাই চিয়'ৰ অ'কে দেখা নাই তেতিয়াহ'লে চলো তই ভেজা এটা মোক দিয়া দেই ভেজা লাগে নেকি হ'ব হ'ব অ'কে এতিয়া আমি ছফ্ট ড্ৰিংকটো মিলাম আৰু এনচাৰখিনি আমি পিছত ক'ম আপোনালোকে গম পাবই কি হয় এনচাৰটো আৰু ই গেছ কৰিব কিন্তু ইয়াক আমি এনচাৰটো আগতীয়াকৈ নকওঁ আপোনালোকেতো দেখিয়ে থাকিব কিন্তু ইয়াক আমি নকওঁ আমি একেবাৰে লাষ্টত ক'ম যে এনচাৰটো কাৰেক্ট নে ৰং ঠিক আছে তো এতিয়া মিলাম অ'কে চলো জলদি দে মিলা কি দিছে অঁ মজা চলো চলো এতিয়া ফাৰ্ষ্ট ব্ৰ ৰেডি ল আচলতে ঠাণ্ডা থাকিলে গম পোৱা যায় এতিয়া অলপ গৰম হৈ গ'ল ন বস্তু এইটো থামছ আপ নহ'লে কোকা ক'লাৰ ভিতৰতে কোনোবা এটা হয় এনি এটা ফাইনেল গেছ কোক হা কোক কোক মানে কোকো ক'লা কোকা ক'লা অ'কে ঠিক আছে আমি এনচাৰটো আমি পিছত ক'ম পিছত জনাই কি দিবি অ'কে সেকেন্ড আলা এইটো তই প্ৰথমে চফা কৰি দিলি নাই সেইটো টকাখিনি পেলাই দিলি নাই পেলাই দিয়া আছে এইটো থামছ আপ অ'কে চলো এইটো খুলিলে গম পাই যাব এইটো কাৰণে অলপ দূৰত লৈ আহিছোঁ আৰু চাওঁ দিয়া মানে কেনটো খুলিলে গম পাই যাব ন এই যে কেন খুলি যাব চলো মাউণ্টেইন ডিউ অ'কে এইটো কি নাম আছিলে এইটো পেপাৰ বোটটো যে অ'কে ঠিক আছে পেপাৰ বোট চলো ঠিক আছে তো হৈ গ'ল কেইটা কাৰেক্ট কাৰেক্ট গোটেইকেইটা চাৰিটাৰ ভিতৰত চাৰিটা কাৰেক্ট হৈছে মজা ই মানে ফাৰ্ষ্ট ৰাউণ্ডটো অলপ আগত আছে মানে নেক্সট লেভেল এতিয়া ইয়াৰ টাৰ্ণ আৰু ইয়াক এতিয়া মই ফাৰ্ষ্ট টাইম বান্ধি দিম তো দেখুৱাই থাক কেমেৰা অলপ পিছলৈ কেমেৰা মেন ভালকৈ বান্ধিব লাগিব এই বহুত চব খাব জানে
ইয়াৰ গোন্ধতে ই গোটেই গাঁৱৰ ই গোন্ধ লৈ পেলাই গোটেই আমাৰ গাঁৱৰ মানে ক'ত কি বনাইছে? ঘৰৰ ওচৰত ক'ত কি বনাইছে কৈ দিব পাৰে। ইয়াৰ বহুত কেপাচিটি আছে খোৱাৰ ওপৰত অ'কে নাকটো বান্ধি দিছ যে নাকৰ ই নাকৰ গোন্ধ পাব নাকটো বান্ধি দে নাক নাবান্ধি ই নাকৰ নাই পৃথিৱীয়ে দেখা নাই পৃথিৱীয়ে দেখা নাই অ'কে ঠিক আছে ৰেডি কেমেৰাটো ভাগিব লাগিব তো ঠিক আছে ইয়াৰ হৈ গ'ল এতিয়া আমি ইয়াক দিম ले बेटा खा के बता क्या है ই শুঙি চাইছে बोल तक টপ টপ দিছে পুৰা টেষ্ট লৈছে ইমান টাইম লাগিছে নে খোৱা টেষ্টে লৈছে চাওক ই দেখোন খোৱা টেষ্টে লৈছে ক কি থামছ আপ হা থামছ আপ থামছ আপ কি হ'ব পিছত আমি পিছত খালি ৰিজাল্ট আমি দিম আৰু পিছত খালি আকৌ নানো নকৰিবি সেইবোৰ থামছ আপ কৰা নাই হেৰিয়াত কৈছে হেৰি কৰি ক'ব গ'লে কৈছে বুলি নকবি ই কাণে কিবা চিগনেল উলিয়াব বিচাৰি আছে মানে থামছ আপ কি থামছ আপ হ'ব দে খোলা নাছিল নি ভালিয়া ই কুঁহিয়াবি দিয়ে বে ক'লা হ'ব খাই পোৱা ঠিক কৰিহে দিছ ক'লা আছিলে ন এই ক'লা বুলি কৈছে ন বেলেগ দিয়া মাৰা আছে মাৰা খেলা বিলা বহুত কোৱা স্পাইট স্পাইট খাটাং পাই না ৰাস্তা কুলে মজা হয় নিজে খুলিয়ে দিলে ঠিক আছে তো আমাৰ ফাৰ্ষ্ট ৰাউণ্ডটো হ'ল কমপ্লিট আৰু কেনে তোৰ তই কৈছ তই কেইটা তই পাৰিছ বুলি ভাবিছ তিনিটা বা চাৰিটা গোটেইটা পোৱা যেন লাগিছে গোটেইটা পাজান তোৰ ভাগৰ তিনিটা কাৰেক্ট এটা ভুল কোনটো ফুল মই হ'লো ফাৰ্ষ্ট ৰাউণ্ডত উইনাৰ উইনাৰ কোনটো ফুল তোৰ তই কোকা ক'লা ক'লি তোক মই হেৰি দিছিলোঁ মাউণ্টেইন ডিউ দিছিলোঁ মাউণ্টেইন ডিউটো কোকা ক'লা নিচিনা কেলে লাগিলে বাৰু সেইটোতো বাৰু অসম্ভৱ কথাটো কেনেকৈ পাৰিলি বাৰু মইতো স্পাইট কৰি বুলি ভাবিছিলোঁ কিন্তু তথাপিতো একো নাই তো ফাৰ্ষ্ট ৰাউণ্ড কমপ্লিট তো ফাৰ্ষ্ট ৰাউণ্ড কমপ্লিট আমাৰ আৰু এতিয়া ছেকেণ্ড ৰাউণ্ড কৰিম আৰু ছেকেণ্ড ৰাউণ্ডটো কেনেকৈ মানে কি হ'ব মিক্স হ'ব ককটেল দুটা ককটেল হ'ব দুটা মিক্স হ'ব ককটেল পুৰা পাইছ লোৱা ডাঙৰ নাইনত নাইনত তাকে ক্লাছ 9ৰ পৰা ককটেল হ'ব দে একো নাই তো এতিয়া হ'ব মিক্স হ'ব দুটা মিক্স কৰিব লাগিব আৰু দুটা মিক্স কৰি পেলাই টাইম কিমান তিনিবাৰ দিম ন তিনিবাৰ হা তিনিবাৰ ফ'ৰ টাইম নাই 3 টাইমছ তিনিবাৰ হ'ব তিনিবাৰত কমপ্লিট কৰি ক'ব লাগিব তো ফাৰ্ষ্ট এবাৰ তোৰ ভাগৰ কেইটা কোৱালিটি ককটেল কৰিব পাৰি দুটা অকল দুটা ন অ'কে অ'কে তই ইয়াক বান্ধি দে হ'ল ঠিক আছে এতিয়া মই ইয়াক দি দিছোঁ ইয়ে মিলাওক মিলা দুটা মিক্স কৰিবি হা অকণমান দে বাছ অকণমান দিবি অকণমান বাছ 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 অ'কে ছাৰ ল দুটা ক'ব লাগিব কোন অঁ এটা ক'লে নহ'ব ভাই দুটা ক'ব লাগিব অঁ এটা ক'লে কেনেকৈ ক'ব পাবি এক নম্বৰ ফিজ আছে আৰু এটা কি আছে নাই নাই এটা ফিজ আছিলে নোৱাৰ ফিজ আৰু মাউণ্টেইন ডিউ পিজা মাউণ্টেইন দিয়ক ঠিক আছে আজি মই হাৰিবলৈ বিচি অ'কে তই গম পালে কি বেটা বল বল বেটা বল বেটে বল দে কোকো কোলা থামছ আপ হ'ব দে অ'কে গম পালে কি এইটো
ফাণ্ডা লাগিছে ফাণ্ডা আছে আৰু অলপ এটা আছে বেটে গ'লে হ'ল ক ফাণ্ডাৰ মাউণ্টেইন দিওঁ ঠিক আছে অ'কে ডান খুলি দিব পাৰোঁ আৰু ইয়াৰ ভাগৰ ই গেছ এটা পাৰিলে ন সি এটা পাৰিলে বাকী দুটা সি নোৱাৰিলে তো এতিয়া মোৰ টাৰ্ণ আৰু দে পানীটো ভালকৈ চাফা কৰি দিছিল ন হ'ব দিছোঁ কিন্তু এটাতো ফাণ্টা গোন্ধটো আহি আছে মানে কেনেকুৱা ফাণ্টা আৰু থামছ আপ গ্লাছটো লৈ আন এটাতো মাজা হয় বে মাজা মাজা লাগিছে এটা মাজা লগত এইটো কি এটা মাজা আৰু এটা মেবি মাউণ্টেইন ডিউ হ'ব চাগে ঠিক আছে এটা স্প্ৰাইট এপি ফিজ আৰু স্পাইড ফাইনেল ফাইনেল আনচাৰ লক কৰি দিয়া যায় হা ৰ এপি ফিজটো হয় এটা আৰু তুমি স্পাইড হ'ব চাগে হ'ব দে লক কৰি দিওঁ এপি ফিজৰ স্পাইড চলো তই খুলি দে ইয়াৰ ৰাউণ্ড খতম তো এতিয়া আমাৰ কমপ্লিট দুটা ৰাউণ্ড আৰু তই ক মই এইটো ৰাউণ্ড কি হ'ল ফেইল তোৰ কেনেকুৱা লাগি যাব তো মই নাজানো মই কিন্তু আইডিয়াটো ল'ব পাৰিছোঁ এটা ৰাউণ্ড যিকেইটা কৈছে গোটেইটা ভুলেই হৈছে ফাৰ্ষ্ট প্ৰথমটো তই তিনিটা ৰাউণ্ড যে কৰিলি যে তই কেইটা শুদ্ধ নিচিনা লাগিছে মইতো গোটেইকেইটা শুদ্ধ বুলিয়ে ক'ম ভাই গোটেইকেইটা শুদ্ধ দে ঠিকে আছে গোটেইটা ভুল গোটেইটা শুদ্ধ হয় নেকি হয় সঁচা কচম সঁচা গোটেইটা শুদ্ধ তো মই দেখোন এক্সপাৰ্ট বে ই উইনাৰ হৈ গ'ল বে মোক মানে মোক চবে কাৰোবাৰ ঘৰত দিলে হ'ল কণ্টেক্ট নম্বৰটো টেষ্ট কৰিবলৈ হ'লে মেইল আইডিটো ডিছক্ৰিপশ্যনত থাকিব তই মোৰ লগত তই চেলেঞ্জ নকৰিবি ভাই তই মোৰ লগত ইয়াক মোৰ লগত চেলেঞ্জ নকৰ এতিয়া মই অকণমান ওপৰৰ মানে অলপ চকু থকা চেলেঞ্জ নহয় বাকী চেলেঞ্জ পাৰিম নহয় হাতেদি খোৱা চেলেঞ্জ যিমান যি লাগে ভাত এক পেচা হ'লে ভাত এক পেচা ভাত এক পেচা মাৰি দিব দেই বাপৰে ভাত এক পেচা মাৰি দিবি তই অঁ 2 লিটাৰ পেচা তো ইয়াক ভাত খোৱা চোৱা হ'লে ইয়াক মাতি দিবি বোলে খোৱা চোৱা হ'লে ইয়াক মাতি দিলে হ'ল বোলে তো আপোনালোকে গম পালে দুটা ৰাউণ্ড খেলিছিলোঁ আৰু আমি দুটা ৰাউণ্ডতে ময়ে উইনাৰ যিহেতু আৰু এইটো হ'ল লুজাৰ তো ইয়াক যিহেতু আমি কৈছিলোঁ এটা পানিছমেণ্ট দিম বুলি কৈছিলোঁ নাই কোৱা নাছিলোঁ কিন্তু দিম আৰু পানিছমেণ্ট দিয়া হ'ব কোৱা হোৱা নাছিলে কিন্তু ভাই পানিছমেণ্টটো পাবি ভাই নাই মই ইয়াক কৈছিলোঁ কিন্তু মই কেমেৰাত নক'লোঁ নেকি মই পাহৰি গ'লোঁ কেমেৰাত মানে ঠিক আছে এতিয়া ইয়াৰ হ'ব পানিছমেণ্ট তো কি কৰা যায় ইয়াক ইউটিউব লগত যেনেকৈ বিহু নাচিছিল আগত এনেকুৱা তাতকৈ ধামাকাৰ বিহু এটা দি দিওঁ এটা কাম তো আমি ইয়াক এতিয়া পানিছমেণ্ট দিম আৰু সি নিজেই এটা গান গাই গাই সি নিজে নাচিব লাগিব তো আমি একো গান চান লগাই নিদিওঁ ই নিজে গান গাই নিজে ডেন্স কৰিব লাগিব যি গান তই যি ভাল পাওঁ ঠিক আছে অ'কে যা ই তাত যা বাইকনে নাচিলোঁ নাচ ঠিক আছে 1 2 3 গ' চেনি ৰাম ভালকে নাচা তোক মই হাত চাপৰি বজাবলৈ ধৰি কৈছোঁ নাচ না নিজে কেনেকৈ গাম বাৰু একো নহয় গা পাৰিবি আৰে তোৰ ভইচ আছে বে মই জানো তই গান গাব পাৰিবি শুন গান গাই গাই নাচিলেহে ভাল লাগিব ন এইফালে একো নহয় যি দি নাচি দিবি 1 2 3 গ' মাছলৈ গৈছিলোঁ গাই নিজে নাচিব নোৱাৰিবি এই পাৰিবি বে তই এটা গাব তোৰ ফেভৰেট গান এটাই গা যা হ'ব নাচিব নালাগে গা গান এটাই গা গান এটাকে গাই দিওঁ নি গা ঠিক আছে গা অঁ ই বোলে মোৰ ভাগৰ গান গাব বোলে ঠিক আছে তই মোৰ ভাগৰ গান কোনটো জানো মই চাওঁ গা নয়ে কিনো কয় নীৰৱেহে বয় অশ্ৰু নিগৰা এটি গান অশ্ৰু নিগৰা এটি গান উজাগৰি নিশাবোৰে পাৰ ভঙা নদীৰ সোঁতে স্মৃতিৰ বালিচা পৰিত এহালিচা ছবি আঁকে
এহালিচা ছবি আকে লাহে হ'ব ই মানে জানে ই গানটো শুনিছে এয়া মুখস্থ হৈ গ'ল মানে তো আজি ভিডিঅ'টো ইয়াতে কৰোঁ শেষ কাইলৈ নতুন এটা আকৌ ভিডিঅ' লৈ হা নেক্সট ভিডিঅ' ডেন্স তই অকল ডান্স দিয়ে থাকি কৈহে থাকে একো কৰিব নোৱাৰে তো কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ লগত থাকিব ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ শ্বেয়াৰ কৰিব লেন টাটা বাই 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 চা ৰাখ চা এই হ'ব আহি থাকে চা ৰাখ